আজি আহিলোঁ পূজাৰ কাপোৰ কিনিবলৈ। বতৰটো চাওকচোন ইমান যে বেয়া। পূজাৰ বতৰ এনেকুৱা হ'লেনো কাৰ ভাল লাগে। গাড়ীৰ পৰা নামিয়ে দোকানত সোমালোঁ। ইটোৰ পিছত সিটো চাৰ্ট চাইছোঁ। পচন্দেই হোৱা নাই। এতিয়া এযোৰ ল'লোঁ চেণ্ডেল, পিন্ধি দেখুৱাই দিলোঁ। কাপোৰ কিনা হোৱাৰ পিছত খোৱা বস্তু অৰ্ডাৰ দি বহি আছোঁ। এতিয়া আহি গ'ল চাও। খোৱা বস্তু মুখৰ আগলৈ এনেও ৰৈ থাকিব নোৱাৰি। সকলোৱে বহুদিনৰ মূৰত একেলগে বহি খালোঁ। এইজনী আকৌ আমাৰ লাজকুৰীয়া বাইদেউ, মানে পলি মাহী। আৰু এয়া মোৰ হাঁহি দেখিছেনে? আজি নোৰোৱাই হ'ল। পিছে ৰ'ব। ঘৰ পালোহি যেতিয়া আপোনালোকক কাপোৰখিনি দেখুৱাই দিওঁ। আৰু মোৰ কাপোৰৰ দামবোৰো কৈ যাম। এইটো আছিল স্পৰ্টিং। ইয়াৰ দাম আছিল 300 টকা। আৰু এইটো চাৰ্ট আছিল। এতিয়া বাৰু মই পিন্ধি নেদেখুৱাওঁ, আপোনালোকক দেখুৱাইহে দিছোঁ। মই ভবাৰ মতে খালি চাৰ্টটো নাপালোঁ। ইয়াৰ দাম আছিল 400 টকা। আৰু এটা চাৰ্ট ল'লোঁ। মোৰ পিছে এইটোতকৈও সেইটো